এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। বন্ধুসকল, ছাপোৰ্ট টিভি এয়াৰ আছাম ছাপোৰ্ট চেনেলটো যদি প্ৰথমবাৰ লৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। বন্ধুসকল, আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আছে, আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে চাবলৈ পাৰিব আৰু বুজিবলৈ পাৰিব। আপোনালোকে বিগ ব্ৰেকিং নিউজ কেইটামান আপোনালোকে ইয়াত চাবলৈ পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে বেল আইকনটো হিট কৰি ল'ব। এই মুহূৰ্তত আছে বিগ ব্ৰেকিং। হিমন্ত বিশ্ব শৰ্মাকে ধৰি আপোনালোকে ইয়াত কেইবাটাও আঁচনি বিষয়লৈকে আপোনালোকে এই চেনেলটোত আপোনালোকে সকলোখিনি চাব পাৰিব। বন্ধুসকল, মোৰ চেনেলটো এইটো নতুন হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি পিনি আমাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব। এই মুহূৰ্তত প্ৰথম খবৰটো আপোনালোকক জনাইছোঁ। চিৰাং ভাৰত ভূটান সীমান্তৰ গুলীচালনাত আহত এজন কাঠ ব্যৱসায়ী। এই মুহূৰ্তত প্ৰথমটো বিগ ব্ৰেকিং নিউজ আপোনালোকক জনাইছোঁ। চিৰাঙত ভাৰতৰ ভূটান সীমান্তত গুলীচালনা হৈছে। চিৰাঙৰ আৰু ভাৰতৰ বন বিভাগৰ মাজত বিভাগটো গুলী আহত এজন কাঠ ব্যৱসায়ী। আহত লোকৰ নাম আছিল বেনামিন বসুমতাৰী। একাংশ লোকে আক্ৰমণ কৰিছিল বিভাগৰ লোকক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভাগে কৰিছিল গুলীচালনা, যাৰ ফলত আহত হয় বেনামিন বসুমতাৰী। ভাৰতৰ ভূটান সীমান্তৰ সংঘটিত হয় এই ঘটনা। আহত লোকজনৰ কাজলগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই মুহূৰ্তত আপোনালোকে প্ৰথমটো আপডেট শুনিবলৈ পাইছে। আপোনালোকে ছেকেণ্ড আপডেটটো শুনিবলৈ পাব। এইটো মুহূৰ্ততে আপোনালোকে বিগ ব্ৰেকিং নিউজ কেইটামান আপোনালোকক দি আছোঁ। আপোনালোকে চাই আছে আছাম ছাপোৰ্ট চেনেলটিত। ছেকেণ্ড আপডেটটো হৈছে নিশা মহানগৰীৰ ৰাজপথত দপককৈ জ্বলি উঠিল এখন I-10 বাহন। হাতীগাঁৱৰ ৰাজপথত সংঘটিত হয় এই ঘটনা। প্ৰথমে সংঘটিত হয় এক পথৰ দুৰ্ঘটনা। বাহনখনৰ ক্ৰমে উঠাই নিয়ে ক্ৰেঙত চালকৰ ভুলৰ বাবেই জ্বলি উঠে বাহনখনৰ জ্বলাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ক্ৰেন চালকে। বাহনখনৰ ভূমিপুত্ৰ হোৱাৰ পিছতেই ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। গণেশগুৰিৰ পৰা হাতীগাঁৱৰ অভিমুখী আহিছিল এই দুৰ্ঘটনাৰ পতিত বাহনখন। ছেকেণ্ড আপডেটটো আপোনালোকে চাই আছে আছাম ছাপোৰ্ট চেনেলতে। আপোনালোকৰ 3 নম্বৰ আপডেটটো দিবলৈ গৈ আছোঁ। মহানগৰী ফটাশিলত আমবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। গুৱাহাটী মহানগৰী ফটাশিলত আমবাৰীত কামাখ্যা ৰামৰ বৰুৱাৰ মহাবিদ্যালয়ৰ পিছফালে থকা হজলি কলিন এলেকাত কিছু সময় পূৰ্বে দ্বিবংশী অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। খবৰ অনুসৰি এই পৰ্যন্ত 50তকৈ অধিক বৃহৎ সম্পূৰ্ণৰূপে ভূমিচ্যুত হয়। এটা তাজাৰ ঘৰত পৰাই জ্বলি সূত্ৰপাত হয় যদিও প্ৰকৃততে কাৰণ এতিয়াও সন্দেহ অব্যাহত। অগ্নিকাণ্ডৰ এটাৰ পাছত আনটো 15টা চিলিণ্ডাৰ বিস্ফোৰণ। উল্লেখযোগ্য সমগ্ৰ অঞ্চলত সামগ্ৰিকভাৱে কৰ্তন কৰি দিয়া হৈছে বিদ্যুৎ সেৱা। আৰক্ষী অতিৰিক্ত মেয়ৰ উপস্থিত হৈছেগৈ। বৰ্তমানেও অগ্নিকাণ্ড বাহিনী অগ্নি নিৰাপত্তাৰ চেষ্টা অভিযান ৰাখিছে। এই পৰ্যন্ত কোনো লোক হতাহত হোৱা খবৰ পোৱা নাই। এই মুহূৰ্তত অন্য এটা আপোনালোকক খবৰ জনাবলৈ গৈছোঁ। প্ৰেমিকেই নেকি ঘাতক? মহানগৰী ভাৰতৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ। মহানগৰী পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। প্ৰেমিকৰ সৈতে চান্দমাৰী জ্যোতিনগৰত ভাড়াঘৰীয়া হিচাপে আছিল যুৱতীগৰাকীৰ ঘৰ কমলপুৰত। উৰিষ্যাৰ জয় কুমাৰ ৰায় নামৰ যুৱকজনৰ সৈতে দীৰ্ঘদিন ভাড়াঘৰত আছিল যুৱতীগৰাকী। শুক্ৰবাৰে পুৱাই ঘৰৰ মালিকে ৰহস্যজনকভাৱে প্ৰত্যক্ষ কৰা মৃতদেহ। পৰিয়ালৰ সন্দেহ হত্যা কৰা হৈছে যুৱতীগৰাকীৰ অভিযোগ আঙুলি উঠিছে জয় কুমাৰ বিৰুদ্ধে। ঘটনাৰ পিছত পৰা পলাতক কৰে জয় কুমাৰ। ঘটনা সন্দৰ্ভত পৰিয়ালৰ ভাড়াঘৰ মহিলাকো চান্দমাৰী থানাত দাখিল কৰিছে এজাহাৰ। এই মুহূৰ্তত আপোনালোকে আন এটা আপডেট শুনিব। আজমলৰ এটা চুমাৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰিবলগীয়া হ'ল কংগ্ৰেছ নেতা। 6 বছৰৰ বাবে বহিষ্কাৰ। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ বন্ধুসকল। মৌলানা বদৰুদ্দিন আজমলৰ এটা চুমাৰ বাবে দলৰ বহিষ্কাৰ হ'বলগীয়া হ'ল প্ৰদেশ কংগ্ৰেছ এজন নেতা। কামৰূপ সোণাতলীত টোপামাৰী জিলা পৰিষদৰ সদস্য। অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফলাফল জিলা পৰিষদ 6 বছৰ বহিষ্কাৰ জাননী প্ৰেৰণ কৰা হৈছে। বদৰুদ্দিন আজমলে কচুমৰাত LDFৰ দলত উল্লেখযোগ্য আয়োজন সমাজত অংশগ্ৰহণ কৰিবলৈ গৈ জলপান খাইছিল। তাৰ পিছতে শ্বাহজানৰ আলীৰ সৈতে এক বিশেষ বৈঠকত আজমলৰ বৈঠক শ্বাহজানৰ চুম্বন সৃষ্টি হৈছিল সংঘ কংগ্ৰেছ মহলত। পিছত অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জিলা পৰিষদৰ শ্বাহজানৰ আলীক দলৰ প্ৰাথমিক সদস্যৰ পৰা 6 বছৰৰ বহিষ্কাৰ কৰা। অৱশ্য কি কাৰণত বহিষ্কাৰ হৈছে কংগ্ৰেছ নেতাজনৰ সেই সম্পৰ্কে উল্লেখযোগ্য নাই বহিষ্কাৰ জাননীখনত। এই মুহূৰ্তত আপোনালোকে অন্য এটা বিগ ব্ৰেকিং নিউজ চালে বন্ধুসকল আৰু আছে আপোনালোকক আপডেট জনাই গৈ আছোঁ আছাম ছাপোৰ্ট চেনেলটিত। আপোনালোকে চাই আছে বিগ ব্ৰেকিং নিউজ কেইটামান। বন্ধুসকল, শিক্ষাৰ্থীৰ বাবে সুখবৰ। এই বিশ্ববিদ্যালয় এতিয়া একেলগে লাভ কৰিব দ্বৈত ডিগ্ৰী। লক্ষ্য বিশ্ববিদ্যালয়ৰ নামভৰ্তি পৰিষদে ইয়াৰ বৈঠকৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ নামভৰ্তি লক্ষ্যে পাঠ্যক্ৰম সমাপ্ত কৰাৰ পিছতে দ্বৈত ডিগ্ৰী
দ্বৈত ডিগ্ৰী প্ৰদান কৰা অনুমোদন জনাইছে লক্ষ্য বিশ্ববিদ্যালয় নতুন শিক্ষানীতি 2020 NEPP 2020 কাৰ্যসূচী কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয় অনুমোদন সমিতি UTSৰ দ্বৈত ডিগ্ৰী নেতা ঘোষণা কৰিছিল। মহাবিদ্যালয় তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত দিয়া কাৰ্যসূচী কৰিবলৈ আহ্বান জনাইছিল। উত্তৰ প্ৰদেশৰ ৰাজধানী অভিষিক্ত লক্ষ্য বিশ্ববিদ্যালয় 2023-24 অভিহনে শিক্ষাৰ্থীৰ দ্বৈত ডিগ্ৰী প্ৰদান কৰা হ'ব। লক্ষ্য বিশ্ববিদ্যালয় উপলব্ধ দ্বৈত ডিগ্ৰী লক্ষ্য বিশ্ববিদ্যালয়ৰ দ্বৈত ডিগ্ৰীৰ কাৰ্যসূচীৰ পৰা শিক্ষাৰ্থীসকলে যথেষ্ট লাভান্বিত হ'ব। ইয়াৰ দ্বাৰা মহাবিদ্যালয়খনত অধ্যয়ন কৰি থকা শিক্ষাৰ্থী বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থানান্তৰ কৰিব পাৰি। ইয়াৰ লগতে শিক্ষাৰ্থীসকলে একেলগে দুটা ডিগ্ৰী সম্পূৰ্ণ কৰাৰ বিকল্প পাব। লগতে সিদ্ধান্ত লৈছে পৰৱৰ্তী অভিষেক ASC খাদ্য পৰিষদ AMG ফুড প্ৰচেছিং আৰু খাদ্য প্ৰযুক্তি ফুড টেকনলজি আনখন 30ৰ পৰা 40লৈ বৃদ্ধি কৰা হ'ব। এনেদৰে তৈয়াৰ হ'ব নীতি নিয়ম। লক্ষ্য বিশ্ববিদ্যালয়ত এইখিনি আপোনালোকে শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ আহিছে। বন্ধুসকল বিগ ব্ৰেকিং নিউজকেইটা আপোনালোকে আজি আমাৰ এয়াৰ আছাম ছাপোৰ্ট চেনেলটো চালে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ অকণমান